বিখ্যাত অভিনেত্ৰী দীপিকা কাক্কাৰে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম গ্ৰহণ কৰি নাম ললে ফেজা। ইতিমধ্যে জনপ্ৰিয় অভিনেত্ৰী দীপিকা কাক্কাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে। 2010 চনত সসুৰাল সিমাৰ কা ধাৰাবাহিকৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল দীপিকা কাক্কাৰে। তেতিয়াৰে পৰাই জনপ্ৰিয় অভিনেত্ৰীৰ খিতাপ লাভ কৰিছে দীপিকাই। কিন্তু শেহতীয়াকৈ দীপিকা কাক্কাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি এক বিশেষ সাক্ষাৎকাৰত আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে। ইয়াৰ পাছতেই দীপিকাৰ ফেন্সসকলে প্ৰকাশ কৰিছে অসন্তুষ্টি। দৰাচলতে 2018 চনত দীপিকা কাক্কাৰে সহ অভিনেতা শোয়েব ইব্ৰাহিমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ভূপালত বিবাহপাশত আবদ্ধ হৈ এটা সুখী জীৱন আৰম্ভ কৰিছিল দীপিকা আৰু শোয়েবে। কিন্তু দীপিকাই ধৰ্মান্তৰিত হোৱাৰ কথা স্বীকাৰ কৰাৰ পাছতেই ছচিয়েল মিডিয়াত একাংশ লোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু এই সন্দৰ্ভত এই সিদ্ধান্ত মোৰ ব্যক্তিগত বুলি প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত কোনো লোকৰ মাত মতাৰ প্ৰয়োজন নাই বুলিও সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ কৈছে অভিনেত্ৰীগৰাকীয়ে। পৰিয়ালৰ সন্মতিতহে ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি স্বীকাৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। দীপিকাই বিগ বছৰ লগতে বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছে। কিন্তু জনপ্ৰিয় অভিনেত্ৰীগৰাকীক ছচিয়েল মিডিয়াত একাংশ লোকে এই সিদ্ধান্তক জনাইছে সমৰ্থনো।